নমস্কাৰ আৰু স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আজি লৈ আহিছোঁ এটা ৰেচিপি, যিহেতুকে আজি জন্মাষ্টমী, কেঁচা মিঠৈ লাডু আজি ঘৰত বনাইছিলোঁ, সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। এয়া লৈছোঁ অলপ নাৰিকল ৰুকি পেলাই, আৰু এয়া লৈছোঁ পিঠাগুড়ি। এইখিনি ভালদৰে জহা চাউলৰ পিঠাগুড়ি হয়, অলপ ভিজাই ৰাখি পেলাই ৰাতিপুৱাৰ পৰা খুন্দি লৈছোঁ আৰু চালি লৈছোঁ ভালদৰে। আৰু লগতে লৈছোঁ এয়া গৰম মছলা আৰু এয়া কেইটামান কেঁচা জালুক। এইখিনি ভালদৰে গুড়ি কৰি ল'ম। আৰু এইখিনি হৈছে চেনিখিনি মই মিক্সিত গুড়া কৰি লৈছোঁ, আৰু এইখিনি এতিয়া এক্সট্ৰাকৈ উলিয়াই থৈ দিম। আৰু লগতে আমাক লাগিব অলপ ঘিউ, আৰু এইখিনি মছলাখিনি মই গুড়ি কৰি ল'লোঁ, আৰু এইটো হৈছে ঘিউ। আৰু এতিয়া এই চেনিখিনি মই উতলাই ল'ম, অকণমান পানী দি পেলাই, যাতে অলপ থিৰ হয়। এনেকৈ উতলাই যেতিয়া আঠা আঠা ভাৱটো হ'ব, তেতিয়া নমাই দিলে হ'ল। আৰু ইয়াতে দি দিছোঁ এতিয়া নাৰিকলখিনি ৰুকি থোৱা। এইখিনি অকণমান ভাজি ল'ম চেনি পানীখিনিৰ সৈতে। আৰু চালি থোৱা পিঠাগুড়িখিনিত এতিয়া এই মছলাখিনি আৰু ঘিউখিনি মিক্স কৰি দিম। তাৰপাছত চেনি পানীখিনি আৰু নাৰিকলখিনিৰ সৈতে আমি ভালদৰে মঠি ল'ম। এয়া পিঠাগুড়িখিনি মিক্স কৰি দিলোঁ মছলাখিনিৰ সৈতে আৰু ঘিউ দি পেলাই। এনেকৈ ভালদৰে মিক্স কৰি লৈ আমি লাডুকেইটা বনালোঁ। আৰু চাব যাতে কেইটামান শুকান পিঠাগুড়ি এক্সট্ৰাকৈ থৈ দিব লাগে, ঢিলা হ'লে তাৰ ওপৰত ছটিয়াই দিলে অলপ টান হৈ যায়। আৰু আমাৰ মায়ে এনেকৈয়ে লাডুকেইটা আজি বনালে, ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু এইকেইটা ফাইনেলি লাডুকেইটা কমপ্লিট হ'ল, আৰু খাবলৈও বহুত টেষ্টি হৈছিলে। আপোনালোকে বনাইছেনে নাই কমেণ্ট কৰি জনাবচোন। আৰু সকলোলৈকে শুভ জন্মাষ্টমী।